নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ হৈছে দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশত ক'ভিড-19ৰ ঘটনাই আকৌ বৃদ্ধি পাইছে। বিশেষকৈ হংকং আৰু ছিংগাপুৰত এই ৰোগৰ নতুন ঢৌৰ সতৰ্কতা উঠাইছে। ছিংগাপুৰত যোৱা এবছৰত ক'ভিড-19ৰ ঘটনা প্ৰায় 28% বৃদ্ধি পোৱা দেখা গৈছে। মাত্ৰ ৩ মে'ৰ ভিতৰত ইয়াত 14,000 নতুন আক্ৰান্ত ধৰা পৰিছে। চীন আৰু থাইলেণ্ড যেনে দেশসমূহতো এই ঢৌৰ সন্মুখীন হৈছে। চৰকাৰে সকলোকে সতৰ্ক হ'ব লাগিব বুলি জনাইছে। ভিৰ-ভাড়লৈ আঁতৰি থাকক আৰু প্ৰয়োজনত মাস্ক পিন্ধাটো বাঞ্ছনীয়। স্বাস্থ্য নিৰ্দেশনা কঠোৰকৈ মানি চলাটো আমাৰ বাবে সুৰক্ষাৰ অতি গুৰুত্বপূৰ্ণ। বিশেষ খবৰ যে হংকঙত গতিৰে বৃদ্ধি হোৱা এই নতুন ঢৌত মাত্ৰ এক সপ্তাহতে ৩১ জন নতুন ক'ভিড-19 ৰোগী ধৰা পৰিছে। হয়, এতিয়ালৈকে মৃত্যু হোৱা কোনো ঘটনা নথকাকৈ সুৰক্ষাৰ আশা জাৰি কৰিছে। আমাৰ সৈতে সংযোগ হৈ থাকক। ক'ভিড-19ৰ খবৰসমূহৰ আটাইতকৈ সঠিক আৰু বিশ্বাসযোগ্য তথ্য লাভ কৰক। কলিয়াবৰ নিউজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ আৰু সুস্থ থাকক।